ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যু হোৱাৰ পাছত আমাৰ ভাৰতৰ লগতে অসমৰ বহুতো মুছলমানে ৰাস্তাত আহি কানাকটা কৰি থকা প্ৰতিবাদ কৰি থকা দেখিব পোৱা গৈছে। मुझे ईरान बुला ले, मैं यहाँ से ट्रम्प को नेतन्याहू को मारने के लिए जरूर जाऊंगी। मैं वो हुसैन हूँ जो डरते नहीं है। এই আনভাগ মুছলিমবোৰে এইটো কাৰণে কানাকটা কৰি আছে কাৰণ ইৰাণ হৈছে এখন মুছলিম দেশ আৰু ইজৰাইল হৈছে এখন নন মুছলিম দেশ। পৃথিৱীত যিমান মুছলমান আছে তেওঁলোকৰ দুটা ভাগ আছে, প্ৰায় 80% হৈছে সুন্নী মুছলিম আৰু 15 পৰা 20% হৈছে চিয়া মুছলিম। পৃথিৱীত যিমান কেইখন মুছলিম দেশ আছে বেছিভাগ সুন্নী মুছলমানৰ দ্বাৰা ডমিনেটেড, মাত্ৰ ইৰাণ চিয়া মুছলমানৰ দ্বাৰা ডমিনেটেড। আৰু ইৰাণত যিহেতু চিয়া মুছলমানৰ সংখ্যা বেছি, তেওঁলোকৰ ধৰ্মীয় যোনজন গুৰু আছিলে বা যাক তেওঁলোকে ভগৱান স্বৰূপ মানে তেওঁক আয়াতুল্লাহ বুলি কোৱা হয়। আৰু এই আয়াতুল্লাহ খামেনি আছিল তেওঁলোকৰ বাবে ৰিলিজিয়াছ লিডাৰৰ লগতে পলিটিকেল লিডাৰো বা সুপ্ৰিম লিডাৰ। আৰু এই আয়াতুল্লাহ খামেনিয়ে 36 বছৰ 8 মাহ ধৰি ইৰাণত ডিক্টেটৰিয়েল ৰুল চলাইছিলে আৰু যাৰ ফলস্বৰূপে আমি এতিয়া দেখিবলৈ পাইছো যে তেওঁলোকৰ জনসাধাৰণে ৰাস্তাত আহি পেলাই চেলিব্ৰেশ্যন কৰিছে তেওঁৰ মৃত্যু হোৱাৰ পাছত। কিন্তু তাৰ বিপৰীতে আমাৰ অসমৰ কিছুমান মুছলমান আৰু লগতে ভাৰতীয় কিছুমান মুছলমানে ৰাস্তাত আহি পেলাই কানাকুটা কৰিছে, প্ৰতিবাদ কৰিছে তেওঁৰ মৃত্যু হোৱাৰ পাছত। কথাটো একেই যে আছাৰাম আৰু ৰাম ৰহিম যেতিয়া জেলৰ পৰা ওলাই তেওঁক ছাপোৰ্ট কৰিবলৈ বহুতো আমাৰ হিন্দু মানুহ গৈ পেলাই লাইন পাতা দেখিবলৈ পোৱা যায়। আৰু সেই লাইন পাতা মানুহবোৰ যোনে চেলিব্ৰেশ্যন কৰে আছাৰাম বাপুৰ যেতিয়া জেলৰ পৰা ওলাই আহে আৰু এওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। এতিয়া যদি প্ৰেক্টিকেলি কথাবোৰ চাবলৈ যাওঁ তেতিয়াহ'লে দুখন দেশৰ মাজত যুদ্ধ লাগিছে, তাত ধৰ্মীয় কথা কোনো ফালৰ পৰা আহি নপৰে। আৰু যদি ধৰ্মৰ কথা আহি পৰিল হয় তেতিয়াহ'লে ইৰাণ এখন মুছলিম দেশ আৰু মিডল ইষ্টত বহুত কেইখন মুছলিম দেশ আছে যি ইৰাণক হয়তো এতিয়া সহায় কৰিব লাগিছিল, কিন্তু তেওঁলোকে সহায় কৰা নাই কাৰণ জানে তেওঁলোকে যে আমেৰিকাই মিছাইল ধৰ্ম চাই পেলাই নামাৰে। আৰু আমি ভাৰতৰ কথা যদি এতিয়া ক'বলৈ যাওঁ, আমাৰ দুয়োখন দেশৰ লগতে সম্পৰ্ক ভাল আৰু এতিয়া ভাৰতৰ স্থিতি বহুত লাগ ল'বলগীয়া। এতিয়া মোৰ ভাৰতীয় মুছলমানসকললৈ এটাই প্ৰশ্ন, যদি কেতিয়াবা পাকিস্তান আৰু ইজৰাইলৰ যুদ্ধ হয় তেতিয়া আপোনালোকে কাক সমৰ্থন কৰিব?